ওয়েলকাম বেক টু মাই ইউটিউব চেনেল কিংগপুৰ। তো বন্ধুসকল, আজি আমি কথা পাতিম মানে বেলেগ এটা টপিক লৈ কথা পাতিম। মানে ধৰক গাড়ীৰ বিষয়ে আৰু গাড়ী ড্ৰাইভিং, ট্ৰেফিক ৰুলছ বা চিগনেল আৰু ট্ৰেফিক চিগনেল দুটাৰ ওপৰত বিশেষকৈ বেছি কথা পাতিম। মানে গতিকে আমি সকলোৱে গাড়ী চলাওঁ, যদি এতিয়া গাড়ীৰ নিয়ম নীতিবিলাক আমি মানিব লাগিব। এনেকুৱা ট্ৰেফিক চিগনেল হওক আমি জানিব লাগে কিছুমান, বা ৰোড চিগনেলবিলাকতো সেইবিলাকো আমি চিনি পাব লাগে। বহুত আমি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকল আছোঁ মানে তো যিসকলে আমি ট্ৰেফিক চিগনেলবিলাক মানে চিনি নাপাওঁ। মানে প্ৰত্যেকৰে ধৰক এটা এটা চিহ্ন এটা থাকে যিবিলাক মানে প্ৰত্যেকৰে এটা এটা মিনিং আছে। এইবিলাক দিয়াৰটো যেনেকুৱা ধৰক হাইৱেত ৰাস্তাৰ কিনাৰে কিনাৰে আপোনাৰ এই খুঁটিত যে দিয়া থাকে, মানে চিনবিলাক যে দিয়া থাকে, সেইবিলাকৰ প্ৰত্যেক বস্তুৰে এটা এটা মানে অৰ্থ আছে এইবিলাকতো এনেই দিয়া নাই। সেই বস্তুবিলাক আমি মানে জানিব লাগে। বা এই ট্ৰেফিক চিগনেল হওক মানে ট্ৰেফিকৰ আপোনাৰ লাইটটো কালাৰটো ধৰক এতিয়া কোনটো কালাৰ কিহৰ কাৰণে দিছে, বা কোনটো চিন কোনফালে যাব দিছে, কি কথা, সেই সকলো বস্তুবিলাক আমি বহুত মানুহে নাজানো মানে, নহয় জানো? মানে প্ৰত্যেক বস্তুটো আমি জনাৰ দৰকাৰ, চবেই জানিব লাগে। আজিকালি চাওক, নৱপ্ৰজন্মৰ ল'ৰা বহুত মানুহ আছে, কিছুমানৰ ড্ৰাইভিং থকাও আছে, নথকাও আছে। সকলোৱে মানে সেই চিনবিলাক নাজানে। গতিকে বলক আমি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'ৰ জৰিয়তে। মানে আমি চবেই শিকি লওঁ, যিসকলে মানে নাজানো। মানে যিমানটো পাৰোঁ চেষ্টা কৰিম আৰু দেখাই দিম, আপোনালোকে চাই ল'ব। তে প্ৰথম কথা হ'ল, মই ভাবিছোঁ আপোনালোকে এইটো চিনটো চাবলৈ পাইছে, ৰঙা এটা চিন যোনটো দি আছে, ইয়াৰ অৰ্থ হ'ল মানে ষ্টপ। মানে যদি ক'ৰবাত যদি বেছি ইম্পৰ্টেণ্ট ৰখাবলগীয়া হয়, যদি ক'ৰবাত এইটো চিন দিয়া আছে মানে তেতিয়া সেইটো বুজাব যে তাত মানে অলপ গাড়ীটো শ্ল' কৰিব লাগিব বা ৰখাব লাগিব, বা হয়তো আগফালে কিবা এটা অসুবিধা আছে, বা মানে ক্ৰচিং নহয়, বা কিবা এটা অসুবিধাৰ কাৰণে মানে ৰখিবলৈ এইটো এটা চিন দিছে আৰু এইটো হৈ গ'ল। 2 নম্বৰ, আপুনি এইটো চিনটো হৈছে আপোনাৰ, এইটো হৈছে লেফ্ট টাৰ্ণ বুলি কয়। এইটোক লেফ্ট টাৰ্ণ মানে আপুনি ধৰক ৰাস্তাত গৈ আছে, আপোনাৰ ধৰক আগফালেও ৰাস্তা নাই, ইফালেও ৰাস্তা নাই, তে আপোনাৰ এইটো লেফ্ট ছাইডে যাব লাগিব। লেফ্ট ছাইডে যোৱাটো জৰুৰী, মানে ইম্পৰ্টেণ্ট আৰু মানে এইটো এটা ছাইডে কাৰ্ট চিনটো দেখাইছে, গতিকে আপোনাৰ এইটো ছাইডেই যাব লাগিব। তে এই বস্তুবিলাক আমাৰ জনাৰ দৰকাৰ আছে। মই প্ৰত্যেকটা বস্তুৱে আপোনালোকক মই ধুনীয়াকৈ এটা এটাকৈ বুজাই দিম। আপোনালোকে মোৰ মানে ভিডিঅ' চাই থাকিব। মই সকলো বস্তু যিমান চিন মোৰ আছে প্ৰত্যেকটা চিন মই আপোনালোকক বুজাই দিম, কোনটো চিন কি হয়, ক'ত কি কৰিব লাগে। বহুত মানুহ আমি নজনা মানুহ আছোঁ বহুতেই নাজানে। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো চাই আপোনালোকে বুজি পাব। এইটো আৰু চিনটো আপোনালোকে চাই আছে, এই ৰঙা ট্ৰিয়েংগলটো, এইটো চিনটো থাকিলে মানে এইটোৱে বুজাব মানে ৰাস্তা দিয়ক মানে আপোনাৰ ধৰক পিছফালৰ পৰা হওক, মানে তাত এইটো বুজাব যে তাত হয়তো ৰাস্তাটো ঠেক আছে, বা ৰাস্তাটো ভঙা চিঙা আছে, বা ৰাস্তাত কিবা এটা অসুবিধা আছে। গতিকে এই চিনটোৱে ৰাস্তাত দিয়া বুজায়। মানে আপুনি সদায় তেতিয়া আপুনি জানিব লাগিব যে মই চাইডে গৈ থাকিব লাগিব, যে মোৰ নিজৰ ছাইডত মই লাহে লাহে গৈ থাকিব লাগিব। হয়তো পিছফালৰ পৰা গাড়ী আহিবলৈ অসুবিধাও হ'ব পাৰে। তে এই চিনটোৱে এইটো বস্তু বুজায়। ঠিক আছে, আশা কৰোঁ আপোনালোকে ধুনীয়াকৈ বুজিব পাৰিছে। যদি মানে কিবা অসুবিধা হয়, আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব, জনালে ভাল পাম। আৰু ভিডিঅ'টো কেনেকুৱা পাইছে সেইটোও কমেণ্ট কৰিব। মই প্ৰত্যেক দিনে মানে ভিডিঅ'টো ইমান দীঘলীয়া কৰিব নোৱাৰোঁ, গতিকে তিনিটা চিন মই প্ৰত্যেক দিনে আপোনালোকক দি থাকিম। আপোনালোকে মোৰ ভিডিঅ' চাই থাকক, ছাবস্ক্ৰাইব কৰক, ফ'ল' কৰক, লাইক এণ্ড শ্বেয়াৰ কৰিব যদি ভাল লাগে। আৰু চাই থাকক ধুনীয়াকৈ। ধন্যবাদ। জয় আই অসম।